বন্ধুসকল মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেললৈ বন্ধুসকল মই আজি আপোনালোকক এটা গুড নিউজ দিব বিচাৰিছোঁ গুড নিউজ বুলি এইটো কাৰণে কৈছোঁ আমাৰ ছ'চিয়েল এডৱৰ্ল্ডত যিসকলে মেম্বাৰে কাম কৰি আছে তেওঁলোকে যেতিয়া এজন নতুন মেম্বাৰক জইন কৰাওঁতে এটা প্ৰব্লেম পায় সেই প্ৰব্লেমটো হৈছে কি যেতিয়া এজন মানুহৰ মোবাইলত আইডি এটা মানে ৰেজিষ্ট্ৰেশ্যন কৰা হয় ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কিছুমান নতুন মোবাইলত এটা আইডি খোলোতে আমি এটা লগইন কৰাৰ পিছত এটা প্ৰব্লেম পাওঁ সেই প্ৰব্লেমটো হৈছে কি ইউ কেন নট অপেন দিছ আইডি ইন চেম IP এড্ৰেছ ঠিক আছে এইটো প্ৰব্লেম মই জানো আমাৰ প্ৰায় 10% মান মেম্বাৰে হয়তো এইটো প্ৰব্লেম ফেচ কৰি আছে গতিকে এই প্ৰব্লেমটো কেনেকৈ ধৰণে সলভ কৰিব পাৰি আজি মই তাৰ সলিউশনটো পালোঁ গতিকে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু যদি আপোনালোকৰ টিমতো এনেকুৱা ধৰণৰ কাৰোবাৰ প্ৰব্লেম হৈ আছে তেওঁলোকলৈ আপোনালোকে এই ভিডিঅ'টো ফৰৱাৰ্ড কৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বাবে লাভজনক হৈছে বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আপোনালোকে কি কৰিব প্ৰথম আপোনালোকে যিটো মোবাইলত সেই প্ৰব্লেমটো পাইছে সেই মোবাইলত আপোনালোকে ছেটিংছত যাব ঠিক আছে ছেটিংছত যোৱাৰ পিছত আপোনালোকক এটা কথা কওঁ মই আপোনালোকে এইবিলাক মুখস্থ নকৰিব বা মোৰ মোবাইলটো যেনেকৈ আছে সেই মানুহজনৰ মোবাইলটো তেনেকৈ নোলাবও পাৰে মই ক'ত যাবলৈ কৈছোঁ আপুনি সেইটো মন কৰিব ঠিক আছে আপুনি মানুহজনৰ যেতিয়া মোবাইলত যাব আপুনি তাত চাব এপ্লিকেশ্যন বুলি এটা অপশ্যন থাকে ঠিক আছে মোৰ এপ্লিকেশ্যনটো মোৰ মোবাইলত মোৰ ছেটিংছত আছে ঠিক আছে গতিকে আপোনালোকে সেই মানুহজনৰ বেলেগতো থাকিব পাৰে ছেটিংছতে থাকিব ঠিক আছে তাৰপিছত আপোনালোকে এটা অপশ্যন পাব এপ্লিকেশ্যন বুলি ঠিক আছে কিছুমানত শ্বৰ্ট ফৰ্মত থাকে এপছ বুলি থাকে ইয়াত মোৰ মোবাইলত এপ্লিকেশ্যন বুলি আছে ঠিক আছে এপ্লিকেশ্যনলৈ যোৱাৰ পাছত ইয়াত দেখিছে ইনষ্টল এপ্লিকেশ্যন আৰু অল এপ্লিকেশ্যন মই কি কৰিম অল এপ্লিকেশ্যনত চাইছোঁ কিছুমান মোবাইলত তেনেকৈ নোলাবও পাৰে অকল ইনষ্টল এপ্লিকেশ্যন বুলি ওলাব পাৰে নাইবা ডাইৰেক্ট এপ্লিকেশ্যনবিলাকো অ'পেন হৈ যাব পাৰে ঠিক আছে তাৰপিছত আপোনালোকে সেই মানুহজনৰ যিটো মোবাইলত কামটো কৰি আছিলে য'ত প্ৰব্লেমটো পাইছে সেই মোবাইলটোত আপুনি যিটো ব্ৰাউজাৰৰ যোগেদি খোলোতে চেম IP এড্ৰেছৰ প্ৰব্লেম দিছে আপুনি কি কৰিব ইয়াত সেই ব্ৰাউজাৰটো বিচাৰিব ঠিক আছে মই এক্সাম্পল আপোনালোকক গুগল ক্ৰোম ব্ৰাউজাৰটো দেখাই দিছোঁ ঠিক আছে মই গুগল ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰিলোঁ এতিয়া চাব ইয়াত একেবাৰে ওপৰৰ অপশ্যনটো আছে যিটো ষ্ট'ৰেজ ঠিক আছে আপোনালোকে ষ্ট'ৰেজত যাব ষ্ট'ৰেজত যোৱাৰ পাছত আপোনালোকে কি কৰিব ইয়াত ওপৰত লিখা আছে মেনেজ স্পেচ ঠিক আছে মেনেজ স্পেচটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত শেষত দেখিব যে ক্লিয়াৰ অল ডাটা আপোনালোকে কি কৰিব এই ক্লিয়াৰ অল ডাটাটোত ক্লিক কৰি দিব ক্লিয়াৰ অল ডাটাটোত ক্লিক কৰাৰ পিছত কি কৰিব আপুনি বেক হৈ আহি পানি তেওঁ ব্ৰাউজাৰত যাবগৈ ঠিক আছে তেওঁ ব্ৰাউজাৰত যাব ব্ৰাউজাৰ যোৱাৰ পিছত আপুনি তাত ছ'চিয়েলটো লগইন কৰিব আপোনাৰ সেই চেম IP এড্ৰেছ দেখুৱাৰ প্ৰব্লেমটো নাইকিয়া হৈ যাব ঠিক আছে থেংক ইউ অল দ্য বেষ্ট